হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিচিতা চুতীয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো খুব ভাল। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সেয়া হৈছে নৰসিংহ আৰু ছাগলী মাংসৰ এটা ধুনীয়া ৰেচিপি। আহকচোন মইনো কেনেকৈ ছাগলী মাংস আৰু নৰসিংহৰ ৰেচিপিটো তৈয়াৰ কৰোঁ তাকে চাওঁ। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ কাৰণে প্ৰথমতে মই দিম অকণমান ৰেড চিলি। বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ, সকলোৰে অকণমানকৈ দিম। এতিয়া ৰেড চিলি অলপ দি দিলোঁ। এতিয়া দিম গৰম মছলা অকণমান, তাৰপাছত মিট মছলা অলপ দি দিম। এতিয়া দিম অলপমান ধনিয়া গুড়া, এতিয়া কাটি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। ইয়াৰ পিছত মই দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট, নহৰু আদা ডাইৰেক্ট আপোনালোকে খুন্দিও দিব পাৰে বা মিক্সিত পিচিও দিব পাৰে, কিন্তু মোৰ ওচৰত যিহেতু এই পেকেটটো আছিলে গতিকে মই ইয়াৰ পৰাই ব্যৱহাৰ কৰিছোঁ। এয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট দি ল'লোঁ। তাৰপিছত মই ইয়াত দিম অলপমান হালধি, আৰু প্ৰথমতে মই গোটেইখিনি মিহলাই দিছোঁ। এনেদৰে গোটেই মছলাখিনি যাতে মাংসখিনিত লাগি যায় তাৰ কাৰণে মই এনেদৰে মিহলাই দিছোঁ। আৰু এতিয়া অকণমান হালধি দি দিম। হালধিখিনি দিয়াৰ পাছত মই পুনৰ আকৌ মিহলাই দিম গোটেইখিনি, যাতে হালধিখিনি মাংসত ধুনীয়াকৈ লাগি যায়। এনেদৰে মিহলাই লৈছোঁ। এতিয়া এইখিনি মিহলোৱা হৈ গ'ল আৰু এইখিনি মই 2 ঘণ্টামানৰ কাৰণে ৰাখি দিম। এনেদৰে মই 2 ঘণ্টামানৰ কাৰণে ৰাখি দিছোঁ। আৰু এতিয়া 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টাৰ পাছত চাওক ধুনীয়াকৈ মছলাখিনি মাংসত সোমাই গৈছে। এতিয়া ব'লক আমি আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে মই লৈছোঁ নৰসিংহ আৰু মান ধনিয়া। যিহেতু নৰসিংহৰ লগত বনাম গতিকে নৰসিংহটো লাগিবই। আলু লৈছোঁ কেইডোখৰমান, আৰু এইফালে মই আলমণ্ড দুটামান সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ, 2টা জলকীয়া লৈছোঁ আৰু অকণমান ধনিয়া গুড়া লৈছোঁ। এতিয়া কেৰাহী এখনত তেল গৰম কৰি প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰি ল'লে খাবলৈ বেছি সোৱাদ লাগে আৰু সিজিবলৈও বেছি টাইম নালাগে। এতিয়া তেলখিনিত মই আলু দি দিছোঁ। আলুখিনি এনেদৰে ফ্ৰাই কৰি ল'ম। গোটেই আলুখিনি এনেদৰে মই দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম আৰু আলুখিনি ভালদৰে ফ্ৰাই হোৱালৈকে মই এনেদৰে ৰাখি দিম। এয়া আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি এটা পাত্ৰত নমাই ল'ম। এনেদৰে আলুখিনি মই প্ৰথমতে নমাই ল'ম। এয়া আলুখিনি মই নমাই ল'লোঁ। এতিয়া আলু ফ্ৰাই কৰা তেলখিনিতে মই দিম কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি দি মই অলপ লৰাই দিছোঁ। এতিয়া পিঁয়াজখিনি অলপমান সিজিবলৈ দিম। পিঁয়াজখিনি আধা সিজোঁতে মই ইয়াত দি দিম কাটি লোৱা আলমণ্ড কেইটুকুৰা। মিহি মিহিকৈ আলমণ্ড কেইটুকুৰা কাটি লৈছিলোঁ।
আৰু সেইখিনি এতিয়া তেলত দি দিছোঁ। তাৰপিছত মই দিলোঁ জালুকৰ গুড়াখিনি আৰু অকণমান এনেদৰে লৰাই মিহলাই দিছোঁ। এতিয়া ইয়াতে দি দিম মই হালধি। যিহেতু মেৰিনেট কৰোঁতে সকলোখিনি ব্যৱহাৰ কৰিছিলোঁৱে, মছলা, পিঁয়াজ, হালধি, সেইকাৰণে মই তেলত বৰ বেছিকৈ দিয়া নাই। এনেদৰে লৰাই লৈছোঁ। এতিয়া এইখিনি সিজি আহিছে। ইয়াত মই দি দিম নৰসিংহৰ পাতখিনি। সকলোৱে জানে নৰসিংহৰ ঔষধি গুণ থাকে, গতিকে নৰসিংহটো দিলে আচলতে গোন্ধটোও ধুনীয়া ওলায়, খাবলৈও বহুত ভাল লাগে। বিশেষকৈ ছাগলী মাংসৰ লগত নৰসিংহ দি খালে বহুত ভাল লাগে খাবলৈ। যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, খাই নিশ্চয় ভাল পাব। আৰু এনেদৰে মই লৰাই দিছোঁ আৰু যেতিয়ালৈকে পাতখিনি অলপমান সিজি নাযায় তেতিয়ালৈকে মই এনেদৰে ৰাখি দিম। এতিয়া এইখিনি অলপমান সিজি আহিছে, মই আকৌ লৰাই দিছোঁ অলপ। এয়া দেখিছেনে, পাতখিনিও লাহে লাহে সিজি আহিছে। এয়া চাওক, পাতখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই দি দিম মেৰিনেট কৰি থোৱা মাংসখিনি। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি মই দি লৈছোঁ। তাৰপিছত মই ভালদৰে গোটেই মিশ্ৰণটো মাংসখিনিৰ লগত মিহলাই দিম। বিশেষকৈ ছাগলী মাংস আগতীয়াকৈ মেৰিনেট কৰিবই লাগে, কাৰণ মেৰিনেট কৰি থ'লে মাংসখিনিত মছলা, হালধি এইবিলাক ধুনীয়াকৈ সোমাই যায়, আৰু সোমাই গ'লে তাৰ সোৱাদটোও বেলেগ হয় খাবলৈ, আৰু মাংসখিনি কোমল হয়। গতিকে আগতীয়াকৈ মেৰিনেট কৰি থ'ব লাগে। মই 2 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰিছিলোঁ। এতিয়া এইখিনি লৰাই হৈ গৈছে। এতিয়া ঢাকন নিদিয়াকৈয়ে অলপ সময় এনেদৰে ৰাখি দিম। অলপ সময় ৰখাৰ পাছত পুনৰ মই এইখিনি লৰাই লৈছোঁ। অলপ অলপ সিজি আহিছে, দেখিছেনে? গোন্ধটো কিন্তু খুব ধুনীয়া ওলাইছে। পুনৰ মই এনেদৰে লৰাই দিছোঁ। যেতিয়ালৈকে গ্ৰেভি কৰা নহয়, পানীখিনি যেতিয়ালৈকে দিয়া নহয়, তেতিয়ালৈকে ঘনাই ঘনাই লৰাই থাকিব লাগে, নহ'লে কেৰাহীত লাগি যোৱাৰ ভয় থাকে। সেইকাৰণে মই ঘনাই ঘনাই লৰাই দিছোঁ। এতিয়া ইয়াত মই দি দিছোঁ অকণমান নিমখ। আপোনালোকে যিমানটো পৰিমাণৰ মাংস বনায় সেই সোৱাদ অনুসৰি নিমখটো দিব। এতিয়া নিমখটো দি মই ভালদৰে লৰাই দিম, কাৰণ নিমখটো মই মেৰিনেট কৰোঁতে দিয়া নাছিলোঁ। এতিয়া নিমখটো দি মই ধুনীয়াকৈ লৰাই দিম। এনেকৈ অকণমান সময় ঢাকন নিদিয়াকৈ ৰাখি ইয়াত মই ঢাকন এখন লগাই দিম। 2 মিনিটমান ৰাখি পুনৰ মই ঢাকনখন খুলি দিছোঁ। এয়া চাওক, মাংসখিনিৰ পৰা অলপমান তেল ওলাই আহিছে। এতিয়া মই পুনৰ লৰাই দিছোঁ। ছাগলী মাংস আচলতে অলপ দেৰি বনাব লাগে। যেতিয়ালৈকে ভালদৰে মাংসটো কোমল হৈ নাযায় তেতিয়ালৈকে সিজাই থাকিব লাগে। তেতিয়া সোৱাদটো ভাল হয়, মাংসখিনিও কোমল হয়, আৰু যিহেতু ছাগলী মাংস শক্তিদায়ক হয়, হাড়ৰ কাৰণে ভাল। গতিকে সকলোৱে এনেদৰে ভালকৈ বনাই খাব লাগে।
এতিয়া মই ফ্ৰাই কৰি লোৱা আলুখিনি দি দিলোঁ আৰু আলুখিনি দি মই এনেদৰে লৰাই লৈছোঁ, ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই পুনৰ ঢাকনখন লগাই দিলোঁ। কেইমিনিটমানৰ পাছত পুনৰ ঢাকনখন আঁতৰাই ল'লোঁ। এয়া চাওক, মাংসখিনি অলপ অলপ সিজিছে। এতিয়া মই ইয়াতে দি দিছোঁ অলপমান গৰম পানী। পানীখিনি মই আগতে গৰম কৰি ৰাখিছিলোঁ। এনেদৰে পানীখিনি দিয়াৰ পাছত অলপমান লৰাই দিছোঁ। এতিয়া পানীখিনি ধুনীয়াকৈ উতলি আহিছে। এনেদৰে লৰাই দিছোঁ আকৌ এবাৰ। অলপ দেৰি সিজাব লাগিব এনেদৰে। যেতিয়ালৈকে পানীখিনি ভালদৰে কমি নাযায়, মাংসখিনি ভালদৰে সিজি নাযায়, তেতিয়ালৈকে আমি সিজাই থাকিব লাগিব। ইয়াত মই ঢাকন লগাই দিম। এতিয়া ঢাকনখন পুনৰ খুলি লৈছোঁ। দেখিছেনে, ধুনীয়াকৈ উতলি আহিছে। আৰু এবাৰ মই লৰাই দিম। আলুখিনিও লাহে লাহে সিজি আহিছে। এতিয়া মই ইয়াতে আকৌ ঢাকনখন লগাই দিম। কেইমুহূৰ্তমানৰ পাছতে আকৌ ঢাকনখন আঁতৰাই লৈছোঁ। দেখিছেনে, পানী লাহে লাহে কমি আহিছে। মাংসখিনিও প্ৰায়ে সিজি গৈছে আৰু অলপ সময়ৰ পাছতে মাংসখিনি ৰেডি হৈ যাব। মাংসখিনি যিহেতু সিজি আহিছে, এতিয়া শেষত মই দি দিম মান ধনিয়া। কাটি লোৱা মান ধনিয়া কেইডোখৰ দি দিম। গেছটো বন্ধ কৰি দিয়াৰ আগে আগে মান ধনিয়া কেইডোখৰ দি ল'ম। তেতিয়া মান ধনিয়া কেইডোখৰ অলপমান সিজিলে গোন্ধটো ধুনীয়াকৈ ওলাব। এতিয়া মই মান ধনিয়া কেইডোখৰ দি দিলোঁ আৰু অলপ সময়ৰ পাছতে আমাৰ মাংস ৰেডি হৈ যাব। পুনৰ মই অলপমান ঢাকন লগাই কেইছেকেণ্ডমানৰ কাৰণে ৰাখি দিম। তাৰপিছত আমাৰ মাংস ৰেডি হৈ যাব। এয়া চাওক, আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া অকণমান লৰাই মই গেছটো অফ কৰি দিম। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। ভাল আছে, ধুনীয়া। মান ব্লু। ধুনীয়া হৈছে। বৌ কেনেকুৱা হৈছে? ধুনীয়া হৈছে। ধুনীয়া হৈছে। ধুনীয়া হৈছে। তেন্তে প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক। আৰু যদি আপোনালোকৰ সঁচাকৈয়ে ভাল লাগে ভিডিঅ'টো, তেনেহ'লে কমেণ্ট কৰি জনাওক যে আপোনালোকৰ কেনেকুৱা লাগে। ধন্যবাদ।